লগা হ'লহেঁতেন তেতিয়া আপুনি কি কৰিলেহেঁতেন স্যার ক হাতৰৰ লোকেশন ট্ৰেচ হৈ গৈছে বল ইয়েস স্যার তুমি হয়তো মোৰ বিষয়ে একো নাজানা কিন্তু মই তোমাৰ বিষয়ে সকলো কথাই জানো তুমি যিখন হস্পিটেলত জন্মগ্ৰহণ কৰিছিলা সেইখন হস্পিটেলত মই এজন ট্ৰাষ্টি আৰু ডক্টৰ বেজবৰুৱা মোৰ বিশিষ্ট বন্ধু চাওক মিষ্টাৰ দুৱাৰ আই এম ৰিয়েলি চৰি বাট আপোনাৰ বিষয়ে জানিবলৈ মোৰ না সময় আছে না ধৈৰ্য আছে চ' প্লিজ মোক ইয়ালৈ আপুনি কিয় মাতি আনিছে সেইটো কথা কওক ধৈৰ্য ইম্পেচেণ্ট তোমালোকৰ এই ইয়াং জেনেৰেশ্যনটোৰ এইটোৱেই ডাঙৰ সমস্যা ধৈৰ্য একেবাৰে নাই আপোনাৰ পৰিয়ালৰ কাৰোবাক যদি কোনোবাই ধৰ্ষণ কৰিলেহেঁতেন তেতিয়া আপুনি কি কৰিলেহেঁতেন শত্ৰু আছিল মাৰ্ডাৰৰ আমাৰ সকলো শত্ৰু বুলি কেনেকৈ গম পালে বিক্ৰমৰ কিবা পাৰ্চনেল কেছো হ'ব পাৰে তেনেহ'লে মাৰ্ডাৰ কৰি তহঁতক ফচাব কিয় বিচাৰিছে তহঁতক কল কিয় লিক কৰিলেহেঁতেন গতিকে সোনকালে ভাবিছা আৰু মোক জনা যে তহঁতে কৰা কোনটো ভয়ংকৰ পাপৰ কাৰণে এই মাৰ্ডাৰটো হ'ল বুজিলি আহিছোঁ যা আৰু এটা লৈ ল আইসক্রিম ইয়াতে আছে আইসা মই জানো ছাৰ মই কৈ আছো ছাৰ সিদিনা এটা মানুহে পিষ্টল কিনি লৈ গৈছিলে ডিকিটো খুলি দিয়ক কিন্তু কলা ৰঙৰ SUV এখন লৈ আহিছিলে তাৰ বাহিৰে মই একো নাজানো ছাৰ বঢ়িয়া নাজানো যে কাৰণে মাৰি আছো ন হেল্ল' বিক্ৰম শইকীয়াৰ মৃত্যু